কথা এটা কওঁ দেই, তোমাৰ মূৰটো গোটেইটো টকলা আৰু মুচকুচা ইমান একেবাৰে বেছিকে আছে। এই কোচা আকৌ তুমি আঁতৰাই দিয়া না। কচু এই কোচাও যদি আঁতৰাই দিওঁ মানুহে ধৰিবই নোৱাৰিব মোক। হয়তো ককা, মুচকুচাও যদি কাটি দিয়া নহয় তুমি একেবাৰে বইল কণীটো নিচিনা হ'ব দেখা। মজা লাগিব কিন্তু। কচু ককা, মই তোমাৰ ওচৰত মানে এটা বহুত ডাঙৰ কথা ক'বলৈ আহিছো জানা। কচু কচোন কি কৰিবিনো তই এইবাৰ? তুমি অকলে অকলে থাকা গাঁওখনত আৰু আমিতো কেতিয়াবা কেতিয়াবা আহো ন বাহিৰৰ পৰা। সেইকাৰণে মই ভাবিছো মানে মই তোমাৰ লগতে থাকো। থাক তোকনো কোনে মানা কৰিছে? ককা, তুমি মোৰ কথাটো বুজা নাই। মানে তুমি আৰু মই আৰু ইয়াততো কোনো মাইকী মানুহ নাই ন, মাও গুচি যাব। সেইকাৰণে তুমি মই সেই ৰঙা শাৰী পিন্ধা ছোৱালীৰ লগত বিয়াখন পাতি দিয়া না ককা। তাইলে মোৰ বৰ মনত পৰি থাকে। আই লাভ ইউ। ৰঙা শাৰী পিন্ধা ছোৱালীজনী ইমান ধুনীয়া আছিলে ককা। তোৰ বিয়াৰ ইমান চখ লাগিছেনে? তোমাৰ যদি পাতিব তুমি পাতি ল'বা, মই তোমাৰ কাৰণে ছোৱালীজনী চাই দিম আকৌ। বুঢ়া বয়সত তোৰখনে পাতি দিম দে। আমি আহোঁতে বাটতে এজনী লেঙেৰি বুঢ়ী আছিলে, লেতেৰি পেতেৰি। তোমাৰ লগত মিলিলেহেঁতেন ককা। তুমি যদি বিচাৰা তাইক মই ধৰি বান্ধি লৈ আনিম, তোমাৰ লগত বিয়া দি দিম। তুমি টকলা, তাই লেতেৰি, মজা মিলিব। ল'ৰাটো দেখোন বৰ কহ হৈছে দেই। তোৰ কিন্তু বৰ কহ হৈছে দেই, বৰ কচু হৈছ তই। কচু নাম এনে দিছা নেকি? দেউতাৰক দিগদাৰি কৰি আছ, যাচোন যা ইয়াৰ পৰা। কথা কৈছো আকৌ দেই, তুমি আকৌ মাৰ লগত কাজিয়া কৰি পেলাই নিজৰ মূৰটো বেয়া কৰি মোক গালি পাৰি দিবা। মই পাতৰ গুটি নেকি যোনে যেতিয়া যা মন যায় আৰু লঠিয়া ফুৰিব। তোৰ দেখোন আজিকালি বৰ 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 কথা হৈছে। এতিয়া মই বিয়া পাতিম নহয়, কেইদিনমানৰ পিছত মোক কইনা আহিব আৰু তোমালোকে এনেকে মোক যদি গালি পাই থাকা তাতে মন লাজ পাম নাই বাৰু? ইজ্জত দিবা অকণমান মোক। কথা শুনিলে মানুহ মৰিব আৰু দেই। বিয়াৰ পিছত যদি এনেকে শুনাই দিম কইনা মই কেনেকুৱা লাজ পাম? এতিয়া পৰা তাহাঁতক বুজাই দিব লাগিব, মই ডাঙৰ হৈছো। কি হ'ল ইমান বেয়াকে কলি যে? সেইটো ধেমালি কৰিয়ে থাকে, সৰু ল'ৰা নহয় জানো? এই ফালি ফালি কৰি থাকে, তিতিখন কৈ থাকে কাৰণেহে মনটো লাগি থাকে ঘৰত। নহলেতো নিজান জানকে বহিয়ে থাকো। সি আহিছে বুলি অকমান হাঁহি আছো, তেনেকে নকবি বেচেৰাটো। হয় দেউতা, বৰ্গ হৈছে তাৰ একেবাৰে। আজিকালি আৰু ভাল নলগা হৈছে। সৰু ল'ৰা নিচিনা থাকিব লাগে। বৰ উৎপাত হৈছে তাৰ। দীপক, কি হ'ল কচোন? কিয়নো ইমান খঙে খঙে আছ? কিবা বোৱাৰীৰ লগত কাজিয়া লাগিলি নেকি? হৈ থাকে দে তোক তাক। কি হ'ল কচোন? তাকনো কেনেকে কওঁ বাৰু কথাটো? ল'ৰা ছোৱালীয়ে মাক দেউতাকক সমস্যা নকৈ কাক কব কচোন? ক সৰুৰে পৰাই তোক ডাঙৰ দীঘল কৰিছো নহয়। এই বাহিৰত গলিগে বুলি আৰু তোক ধৰিব নোৱাৰিম নি? কি কথাত তোৰ খং উঠে? ক দীপক, কি হ'ল ক? দেউতা, মই তোমাক কেনেকে কওঁ তাকে ভাবি আছো। আচলতে কি হ'ল জানা, আমাৰ মাধৱে ছোৱালী চাব গৈছিলে যে, তাহাঁতৰ সৰুজনী ছোৱালীহে পচন্দ হ'ল। ডাঙৰজনী বোলে এখেতৰো আৰু মাধৱৰ পচন্দ হোৱা নাই। দীপক, এইটো কি কথা কৈছ? এই ঘৰখনত আমি ডাঙৰজনী ছোৱালী কথাই কৈছিলো, আৰু ইমান নিমাক্ষিত ছোৱালীজনী হেৰো, ইমান ভাল ছোৱালী পঢ়ায়ো নাই। তাহাঁতক এতিয়া মই কেনেকে কওঁ যে ডাঙৰজনী ছোৱালী থাকোতে আমাৰ সৰুজনী পচন্দ হৈছে বুলি, আৰু মাজনীৰ কথাহে আমি মাধৱৰ লগত ভাবিছিলো? দেউতা, মই বেছকে বুজি পাইছো। ঘৰখনত দুজনীকে ছোৱালী থাকিলে সৰুজনীক আগতে কেনেকে বিয়া দিয়ে ডাঙৰজনী থাকোতে। আৰু ময়ো ভাবা নাছিলো, মাধৱে নিজে আহি ক'লে এখেতৰো বোলে পচন্দ হোৱা নাই। এখেতৰ আৰু মাধৱৰ সৰুজনীহে হৈছে। এতিয়া বৰ বিপদত পৰিছো দেউতা, মই কি কৰো? তহঁতৰ কথা নাজানো কিন্তু দেই, মই বৰ লাজত পৰিম কিন্তু এইবোৰ কথা কৈ পেলাই। এতিয়া কি বুলি কম আৰু? দেউতা, মাধৱৰ গোটেই জীৱনটোৰ কথা আছে। অপচন্দৰ ছোৱালী এজনীৰ লগততো বিয়া পাতি সি ঘৰখন কৰিব নোৱাৰিব। তাৰ কাৰণে আপুনিও এবাৰ ভাবি চাব। বৰ দুবিধাত পৰিলো কিন্তু দেই। চাওঁচোন, ফোন এটাকে কৰি চাওঁ, কি বা কয়। দেউতাই যদি ককাক নাই কোৱা তেতিয়াহ'লে মোৰ কি হ'ব? মই কিন্তু ডাঙৰজনীৰ লগত বিয়া নাপাতো মা। চিন্তা কৰি আছো, তোক কোনে ধৰি বান্ধি বিয়া দিব হে? আৰু মই কৈছো নহয় ছোৱালীজনী মোৰ পচন্দ হোৱা নাই, সৰুজনীকে আনিম।
যেতিয়াৰ পৰা তাইক দেখিছোঁ মোৰ তাইলেহে মনত পৰি থাকে। মই গম পাইছোঁ ছোৱালীজনী প্ৰথম চাৱনিতে মোৰ পচন্দ হ'ল। মই তেতিয়াই মনে মনে ভাবি লৈছিলোঁ যে আমাৰ মাধৱৰ লগত ইমান মিলিব ছোৱালীজনী। পিছত যেতিয়া দেখিলোঁ বাইকজনী কথাই কৈছে মোৰ মনটোৱে বেয়া হৈ গ'ল একেবাৰে। তাকেতো মা, আগতে যদি জনাহেঁতেন ইমানখিনি কনফিউজনে নহ'লহেঁতেন। আপুনি আহিলে? কি হ'ল? কি ক'লেনো দেউতাই? কি হ'ব আৰু, লাজ পাইছে দেউতাৰে, আৰু দেউতাই ভাবিছে এতিয়া কেনেকৈ কওঁ। তেওঁ কৈছে আৰু চেষ্টা এটা কৰি চাওঁ বুলি। এতিয়া চাওকচোন, কথা পাতি চাওক, তাৰপিছত কি হয়। হাতী মান্তি হৈ গ'লে হ'ল নাই? সৰুজনী ছোৱালী ইমান মৰম লাগিছে। তাই যদি মোৰ বোৱাৰী হয় কেনে ভাল লাগিব, মোৰ লগত মিলিব। তোমাক এটা কথা কওঁ কিন্তু, তুমি ল'ৰাটোক কিন্তু ভাল শিক্ষা দিয়া নাই দেই। চব দেখিবলৈ ধুনীয়া হোৱা বস্তু কিন্তু চব যে ভাল হ'ব তেনে কথা নহয়। মানুহৰ স্বভাৱো চাব লাগে কেতিয়াবা। হ'ব দিয়ক, আপুনিও আৰু আপুনি এনেকৈ ক'লে নহ'ব নহয়। তাৰ গোটেই জীৱনটোৰ কথা আছে। তাৰ যদি পচন্দ নহয় ছোৱালীজনীৰ লগতনো কেনেকৈ বিয়া পাতিব? সেইটো কাৰণেতো দেউতাক ক'লোগে। চাওঁচোন এতিয়া দেউতাই কি বা কৰে। মোৰ লাগিছে শান্তি হৈয়ে যাব। ইমান ভাল ঘৰৰ ল'ৰা তেখেতে ক'ত পাব? যেনিবা মোৰ ড্ৰেছটো কেনেকুৱা লাগিছে? বহুত ধুনীয়া লাগিছে ৰুনু। ক'ৰ পৰা কিনা? অনলাইন অৰ্ডাৰ কৰিছিলোঁ জানা। তোমাৰ বিয়াৰ আগতেতো ঢেৰ ফাংচন হ'ব, তাতে পিন্ধিম বুলি ভাবিছোঁ। কেনেকুৱা লাগিছে? কি? তই বিয়াৰ ফাংচনবোৰত এনেকুৱা ড্ৰেছ পিন্ধিবি? ধুনীয়া কাপোৰ এযোৰ পিন্ধিবি আকৌ। উফ ৰাম, যেনিবা তুমিও আৰু দেই। কি যে কোৱা, আজিকালি এইবোৰ ফেশ্বনত আছে জানানে? এনেকুৱা ড্ৰেছবোৰ পিন্ধে আজিকালি ছোৱালীবোৰে। কি আৰু কাপোৰযোৰ, তোমাৰ বিয়াৰ দিনাখন পিন্ধিম নহয় কাপোৰ, আৰু বেলেগ বেলেগ ডিজাইনৰ পিন্ধিম, ঘণ্টাই ঘণ্টাই বদলাম। বাপৰে বাপ, তই মানে মোৰ বিয়াত একেবাৰে তইহে ষ্টাইল কৰিবি আৰু। কিয় নকৰিম? এজনীয়ে ভণ্টি, আৰুতো কোনো নাই। চবে মোকে চাব লাগিব। মানে তুমিতো কয় না তোমাক চবে চাব, তাৰপিছত মই। মোৰ মৰমৰ ভণ্টি, তইতো এনেও ধুনীয়া, তোক চবেই চাব দে। তইতো কিয় চিন্তা কৰিছ? অকণমান ধুনীয়া হ'লে কি হ'ব? চবে তোমাৰে প্ৰশংসা কৰে, মোৰ কথাটো কোনেও নকয়। তোৰ মুখত আহি ক'ব নেকি তোৰ কথা? তোক যে চবেই ভাল পাই জাননে ৰুনু? আৰু মই ডাঙৰ যে, সেইকাৰণে মানুহে মোৰ কথা বেছিকৈ কয়। তই সৰু যে চঞ্চল, সেইকাৰণে কেতিয়াবা কেতিয়াবা তোৰ মুখৰ আগত নকয়, কিন্তু মোক আহি চবেই কয় জাননে তোৰ কথা। মোৰ লগৰ ছোৱালীকেইজনীয়ে তোক ইমান ভাল পায়, তোৰ ড্ৰেছবোৰো বৰ পচন্দ কৰে, আৰু কয় তোমাৰ ভণ্টি কিন্তু বৰ ষ্টাইলিছ দেই। সঁচা বা? দেখিছা মোৰ ফেশ্বন টিপছ একেবাৰে? মই যদি তোমাক কওঁ ন যেনেকৈ সাজিবলৈ, তুমি যদি বিয়াৰ দিনাখন তেনেকৈ সাজা ন, একেবাৰে চাবা চেলিব্ৰিটি নিচিনা লাগিব তোমাক। হ'ব দে, তই সাজিবি তেনেকে, তোক ধুনীয়া লাগে। মই আৰু এই কইনাই যেনেকে সাজে তেনেকেই সাজিম। মই থাকোঁ তুমি চিন্তা কৰিব নালাগে। তোমাক চোৱা না বিয়াৰ দিনাখন মই কেনেকে সজাম। ককাই চাহকাপ খুজিছিলে, তোৰ এই ড্ৰেছবোৰ চাওঁতে দেৰি হ'লগে। যাওঁ দেই, মই ককাক চাহকাপ দিওঁগে। অ'কে, ঠিক আছে। মই আৰু অকণমান চাওঁগে বিয়াৰ প্ৰিপেৰেশ্যন কি কৰিব পাৰোঁ। এতিয়াতো কোনোবা বিদেশত গুচি যাব, তাৰপিছততো আৰু সময়ে নাই। ছোৱালী, তই কিন্তু জোকাই নাথাকিবি দেই। যাচোন যা ইয়াৰ পৰা, বহুত হৈছে তোৰ। কালিও পাৰিব আৰম্ভ কৰিলে, ফুটনিয়ে ফুটনি। হাই ভগৱান, তোৰ কথা আৰু তোৰ লগত লাগিব নোৱাৰি দেই। বাছা, আইও ইমান টেটু ফালি চিঞৰি আছো। বাছানো ক'ত গ'লো? বাছা। দেউতা মাতিছিলে নেকি আপুনি? বাছা, গাটো বৰ বেয়া লাগিছে। দৰৱ কেইটামানো শেষ হ'ল, লিখি দিছো আনি দিবিচোন দুপৰীয়ালে। আৰু বোলো একেবাৰে চকুটো কি হৈছে জানো, পানী ওলাই আছে। চকুত দিয়া সেই দৰৱ এটাও লৈ আনিবিচোন। দেউতা মই গৈয়ে আছো, লৈ আনিম বাৰু। পুতু, তোৰে কথা ভাবি আছিলো। বোলো ময়ে ফোন এটা কৰি সুধো। ভালে কৰিলি তই ফোন কৰিলি। কি কৰি আছিলি পুতু? তোক কথা এটা ক'বলৈ ফোন কৰিছো বুজিছ। কেনেকেনো কওঁ একেবাৰে ধৰিব পৰা নাই। বৰ দুবিধাত ফচিলো বন্ধু। পুতু, কচোন ক, কি হ'লনো? গা চা বেয়া নেকি পুতু? নহয় বন্ধু, এই আমাৰ দীপকৰ ল'ৰাৰ মাধৱৰ মানে তোৰ ডাঙৰজনী নাতিনী পচন্দ হোৱা নাই। সৰু